Hey guys, আমি গৈ আছো এয়া জেঠা কবিতা বা আৰু মই আৰু দাদা এজন এতিয়া গৈ থাকো আপোনালোকে চাব ব্লগটো হস্পিটেল নিৰ্মলা guys আমি আহি পালো showroom এতিয়া নামিলো guys, Raja, Haiti, kalau baydo, ahi palu kami showroom, কিন্তু পাম এতিয়াও হোৱা নাই হয়তো সন্ধিয়া লাগিব এতিয়া মানে ওয়েট কৰি আছো কিমান টাইম লাগে ৰৈ আছো আশা কৰো বহুত জলদি হ'ব তাকে এক্সাইটেড মেন আৰু এতিয়া হৈ আছে बोरिंग लगिसे ना नाई एकदम बोरिंग लगी গৈছে মানে ৰৈ ৰৈ এতিয়া চাও কেইটা বজাত আহি পায় এয়া আন্টি এটা হসলৰে ইহতে তেওঁলোকে এখন কাল ললে মানে আমাৰ আগতে এতিয়া ৰৈ আছে চাও কেতিয়া আহি পায় এতিয়া সকলৰ অনুভৱখিনি অকণমান শুনিব বিচাৰোঁ মানে বহুত টাইম ৱেইট কৰিলোঁ ন আমি ৰখিলোঁ এইফালে খুৰা আছে দেউতা আছে দেউতা কওক কিমান কেনে লাগি আছে মানে ৰখি ৰখি আৰু খুৰা আপোনাৰ কেনেকুৱা লাগি আছে ৰৈ ৰৈ বিৰাট ভাল লাগছে ৰৈ ৰৈ ইফালে কিন্তু মানে ৰাইজে নাজানে যে আমি কিহৰ বাবে ৰখি আছোঁ কিহৰ বাবে ৰৈ আছোঁ দেউতা আপুনি কওক ৰৈ ৰৈ কেনে লাগি আছে মানে ইমান টাইম ৱেইট কৰিল ন আপোনাৰ কেনে লাগি আছে হয়তো একদম অশান্তি ন সকলোৰে অশান্তি লাগিছে একো নাই অলপমান পিছত পাই যাম মডেলটো কিবা ডেল্টা মডেলৰ ইটোৱে Hey guys, finally ahi pale ami logo bichara karkhon to etia kiba kibi onman logabo loga ase he logabo tar babe bahira kori ase excitement mane ekdom hek kolaru finally bahut bhal lagise aru dhorlo mota boja Hey guys, আমি আন্ধাৰত মানে অকণমান চেক কৰি আছো ঠিক আছে না নাই আপোনালোকক Hey guys, এয়া ৰুমত লৈ আহিলে আৰু ফাইনেলি পালোঁ আৰু এতিয়া ইয়াতে চিট কভাৰ লগাব চিট কভাৰ লাগি আছে বন্ধু বান্ধৱীসকল আমি আচলতে ইয়াতে এখন কাল ল'ব আহিছোঁ আৰু বেকগ্ৰাউণ্ড মিউজিক অকণমান আপোনালোকে প্লিজ ইগন'ৰ কৰিব এখন কাল ল'বলৈ হ'লে বহুত বেছি কাম থাকে এতিয়াহে বুজিছোঁ ইপিনে দেউতাহঁতে কিবা কিবি হিচাপ কৰি আছে আৰু এইখন আমাৰ মৰমৰ কাৰখন আৰু দাদাহঁতে ইমান ধুনীয়াকৈ আমাক মানে গিফ্ট দিলে এয়া আমি যামেই আৰু মানে সকলোখিনি কাম হৈ গ'ল গাড়ীত এতিয়া লাষ্ট ফটো অকণমান হ'ব আৰু এয়া সকলোৱে ফটোৱে উঠি আছে ঘৰৰ পৰা এয়া ভিডিঅ' মেন কেমেৰামেন ইপিনে ৰাজা হাই এতিয়া আমি ফাইনেলি যাবলৈ ওলালোঁ একদম অনুভৱটো মানে বুজাব পৰা নাই ইমান ভাল লাগিছে তো এতিয়া ঘৰত যাওঁ
খুৰাই আমি যিহেতু এতিয়া ফাৰ্ষ্ট ন ড্ৰাইভিং কৰিব নাজানো খুৰাই চলাব আমি যাওঁ ইয়াত বহুত গিফ্ট দিছে দাদাহঁতক বহুত ধন্যবাদ এতিয়া ঘৰত গৈহে মানে ভিডিঅ'টো কৰিম এতিয়া গৈ থাকোঁ Hey guys, finally আমি ঘৰ আহি পালোঁ আৰু মাহঁতে গেটত ৰেডি হৈ আছে কাৰখনক আদৰাৰ বাবে যিকোনো নতুন বস্তু আনিলে এনেদৰে ধূপ চাকি দি পেলাই আদৰা হয় মই যিহেতুকে ভিতৰত আছিলোঁ সেইবাবে সকলোখিনি দেখুওৱা নহ'লে এয়া ঘৰত ইপিনে বহুত বেছি খানা চলিছে আমাৰ আহি পাওঁতেও বহুত লেট হ'ল সেইবাবে অকণমান পৰিৱেশটো দেখুৱাইছোঁ বহুত এয়া জেঠাহঁতে খুৰাহঁতে সকলোৱে আহিছিলে ঘৰত এতিয়া আপোনালোকে কণ্টিনিউ চাই থাকিব Hey guys, মই যোৱাকালি আহোঁতে অকণমান পলম হ'ল সেইবাবে আজি ভিডিঅ'টো কৰিবলৈ লৈছোঁ আমি আচলতে এখন কাৰ ল'লোঁ আৰু যিহেতু আমাৰ প্ৰতিটো ভাল বেয়া মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ সেইবাবে আজি দিনটোও ভালদৰে দেখুৱালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকে যদি এনেদৰে ল'ব বিচাৰে কোনোবাই যদি ভাবি আছে কাৰ ল'ম বুলি তেনেহ'লে আমি ক'ৰ পৰা ল'লোঁ তাৰ শ্ব'ৰুমৰ ফুল এড্ৰেছ ইয়াতে দি দিছোঁ আৰু মই ডেছক্ৰিপশ্যন বক্সতো ভালদৰে দি দিম তাতো আপোনালোকে পাই যাব গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে আজি ভিডিঅ'টো এইখিনিয়ে আছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে চ' আজিলৈ বাই বাই আকৌ লগ পাম অন্য এটি নতুন ব্লগলৈ